কোননো দাদা আমি মানে কোনে মানুহবোকে এইবোৰ ডিষ্টাৰ্ব কৰি থাকেহি এইবোৰ শান্তি নাই। দাদা আজি মানে আমাক থাকিব দিব নি? আমি কাইলৈ গুচি যাম। তহঁতক থাকিব দিবলৈ মোৰ কি দৰকাৰ হা? ইয়াৰ পৰা যা। প্লিজ আমাক আজি থাকিব দিয়ক। আমাৰ মা আজি ঢুকাল, দেউতাটো বহুত দিনৰ আগতে ঢুকাল। এতিয়া আমি ক'ত থাকিম বাৰু? আমাৰ গাঁৱৰ মানুহবোকে আমাৰ ঘৰটো বেচি দিলে। প্লিজ দাদা আমাক থাকিব দিয়ক। তহঁতৰ ইয়াত থাকিবলৈ জেগা নাই বুলি মই কি মোৰ ঘৰত ৰখাই ল'ম? ইয়াৰ পৰা যা, মোক ডিষ্টাৰ্ব কৰি নাথাকিবি, মোৰ টোপনি ধৰিছে। ভণ্টি এইটো ঘৰ তুংগে বৈ নালাগে নেকি? এই মানুহবোৰ চব এনেকুৱা, আমাক থাকিব কোনেও নিদিয়ে। চব মানুহ এনেকুৱা নাথাকে নহয়। বলচোন আমি এঘৰ মানুহ ফুৰি যাওঁ। তোক থাকিব দিলে হ'ব, মই বাৰু ইয়াতে শুম। নহ'ব, তই ইয়াত শুলে ময়ো ইয়াত শুম, মই ভিতৰত নুশু। তই এইকণতে ৰখি থাক, মই সুধি আহোঁগৈ। ঘৰত কোনোবা আছেনে? কোননো দাদা আজি আমাক থাকিব দিব নি? এইটো ভাড়াঘৰ হয়, কোন থাকিবলৈ আহিছ ইয়াত? এতিয়া মই উঠি যাব নোৱাৰোঁ। কাইলৈ আহিবি আৰু পইচা দিবি থাকিবি। এই ৰাতিখন মই কাকো থাকিব নিদিওঁ। দাদা কি হ'ল? থাকিব দিবনে? এইটো ভাড়া ঘৰহে। থাকিবলৈ হ'লে পইচা দিব লাগিব। আমাৰ হাতততো পইচা নাই। ৰাস্তাতে শুব আজি।